হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে। এই দুপৰীয়া সময় মই শুই আছোঁ বিচনাত, গাটো ভাল নহয় বাবে। আৰু আপোনালোকৰ খবৰ ভালেইনে? আৰু লগতে ঔষধ দেখিছে, ঔষধ খাই লৈছোঁ। আৰু ল'ৰাটোৰ ঔষধে বাকলিকেইটা লৈ আছে, তাৰ পিয়াহ ধৰিলে, পানী খালে। তাৰপিছত সি অলপ চিন্তা কৰিলে, কি কৰিব আৰু তাৰপৰা আহি গ'ল আমাৰ ঘৰত শুই এজনী। শুই কিনে বহি তামোল খাব আহিলে। আৰু দেখিছেনে ৰ'দটো কেনেকুৱা ৰ'দ দিছে। একে চকু চাট মাৰি ধৰিছে দেই, একে চকু মেলিবই পৰা নাই। দেউতাই আকৌ গৰুজনী আজি ঘৰতে দি থৈ দিলে ঘাঁহ। আৰু মই ভাবি আছোঁ এতিয়া মোৰ গাটো কেনেকৈ ভাল হ'ব। ইমানবোৰ বেমাৰলৈ মই জীয়াই আছোঁ আৰু কিমান ঔষধ খাম তাকে ভাবি আছিলোঁ। আৰু তাৰপিছতে মই গা ধুই আহিলোঁ। কিমান ভাবি থাকিম নহয় জানো, অলপমান ষ্টাইলকে কৰি ল'লোঁ হাঁহি কৰি। এতিয়া আমি ওলাই আহিছোঁ, বেমাৰ বুলিতো ঘৰত থাকিলে নহ'ব ন। আমাৰ বৌহঁতৰ ঘৰলৈ ওলাই আহিছোঁ। মই গোঁসাই মই অলপমান ফটোতকৈ উঠি লওঁ নহয় জানো। আৰু ঘৰত আহি মায়ে ভাত দিলে, ভাত খাবলৈ ৰঙালাও, আলু ভাজি আৰু দালি আৰু মাছ এনেকৈ খাই দিলোঁ আৰু দুপৰীয়া ভাত সাজ। আৰু ল'ৰাই বোলে আকৌ মাছৰ ছাল খাই বৰ ভাল পায় দেই, সি আকৌ মাছৰ ছাল খায়। মোৰ পৰা কৈছোঁ খা, আৰু মই এগঢ়া খাই লওঁ। কেনেকুৱা লাগিছে আপোনালোকক কওঁ, খুব বেছি ধুনীয়া লাগিছে। মায়ে বনোৱা হাতৰ সাজ খাই কেনেকুৱা লাগে আপোনালোকৰ? মোৰ হৈছে বহুত ভাল লাগে। আৰু আজি আমি যে উঠিছিলোঁ ফটোবোৰ, এই ফটোবোৰ অলপ আপোনালোকক দি দিলোঁ। আৰু যদি ভাল লাগে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।